Hello everyone, আপোনালোকক মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকক কিছুমান মাটিশালত বোৱা কাপোৰৰ কালেকশ্যন দেখুৱাম আৰু এই কপাহী কাপোৰবোৰ গৰম ঠাণ্ডা সকলো দিনতে খুবেই আৰামদায়ক হয় সেয়েহে মই কিছুমান কালেকশ্যনৰ ভিডিঅ' বনাইছো আৰু আপোনালোকে হয়তো ভাল পাব আৰু আপোনালোকে যদি বিচাৰে মোৰ ডেসক্ৰিপশ্যন বক্সত গৈ এই কাপোৰবোৰ ল'ব পাৰিব আৰু তেওঁৰ লগত যোগাযোগ কৰি বিভিন্ন ডিজাইনৰ বোৱা চাদৰ মেখেলা ল'ব পাৰিব তেনেহলে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি ভাল লাগে তেনেহলে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু যদি কমেন্ট দিবলৈ এলাহ লাগে লাইক এটা নিশ্চয় কৰি দিব তেনেহলে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ